নমস্কাৰ, মই মেঘৰঞ্জনী মেধি। আজি আহি এই ৰাসৰ পবিত্ৰ মুহূৰ্তত উপস্থিত হৈছোঁ ঘিলামৰাত। ৫০০জন শিল্পী সমাজৰ দ্বাৰা আয়োজিত আমাৰ পবিত্ৰ শ্ৰী শ্ৰী পূৰ্ণাংগ ৰাসলীলাত আজি ৰাধাৰ ৰূপত অভিনয় আৰু নৃত্য কৰিম। এতিয়া গ্ৰীণ ৰুমত আছোঁ, খুব আগ্ৰহেৰে বাট চাই আছোঁ। খুব ভাল লাগিছে। ঘিলামৰা আচলতে মোৰ প্ৰথমবাৰ। অসমৰ বিভিন্ন প্ৰান্তত আজি 10টা বছৰ ধৰি পেলাই ৰাসৰ যাত্ৰা চলি আছিলে আৰু সেই সুযোগতে মই উজনি অসমৰ বিভিন্ন ঠাইত গৈছোঁ আৰু এইবাৰ ঘিলামৰাত আহি সঁচাকৈ আনন্দিত হৈছোঁ। গম পাইছোঁ যে ৰাইজৰ সাংঘাতিক ভিৰ হৈছে বাহিৰত, আমি ছিট দিবলৈ টান হৈছে বুলি। গতিকে ময়ো খুব আগ্ৰহেৰে বাট চাই আছোঁ সেইখিনি ৰাইজক মই যিখিনি পাৰোঁ ৰাধাৰ ৰূপত মই অভিনয় নৃত্য কৰিবলৈ মই মোৰ ফালৰ পৰা তেওঁলোকক যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।